ডেলিভাৰী ল'ৰাটোৱে ফোন কৰিছে আহিছে ফ্লিপকাৰ্টৰ অৰ্ডাৰ এটা দিছিলোঁ ইয়াৰবাব আমি ভিডিঅ' ওপৰত বিগ ব্লেণ্ডে অফাৰ পাইছিলোঁ তাকে এইটো আজি অহাৰ কথা আছিল আউট ফৰ ডেলিভাৰ দেখাই আছে কিন্তু ল'ৰাজনক ফোন কৰিলোঁ সি ক'লে কিবা গ্ৰ'চাৰীহে আহিছে তাকে আহিবহি তাকে চাওঁ আহিছে নাই ৱেইট কৰি চাওঁ অলপ A few inches later ভাবিলোঁ অলপ সময় ৱেইটে কৰোঁ যিটোহে ৰ'দ দি আছে যাব নোৱাৰি এইখিনি সময় এটা বস্তুৱে দেখাওঁ বুলি ভাবিলোঁ মই যোনটো ব্ৰডবেণ্ড ইউজ কৰি আছোঁ তো ব্ৰডবেণ্ডটোৰ বিষয়ে অকণমান দেখাই দিওঁ আপোনালোকক এইটোৱে হয় ৰেলৱায়াৰৰ হয় ব্ৰডবেণ্ড এনেই টেম্পৰাৰীকৈ ৰাখিছোঁ এইটো আকৌ ৱালত ষ্টেণ্ড কৰিব লাগিব আৰু এই ৱালখন যোনখন আছে ইয়াত এটা টিভি থাকিবতো তাৰ তলত থাকিব স্লেব থাকিব ইনষ্টলেশ্যন চাৰ্জ 5000 ছামথিং লৈছিলে উইথ মডেম আৰু 1 মান্থৰ যোনটো পেক সেইটো আছিলে আৰু তাৰপিছত মোৰ ৰুমত মানে ৱাইফাইটো নাপায় গতিকে মই লেণ্ড কানেক্ট কৰি পেলাই এক্সটেণ্ডাৰ কৰি পেলাই লৈ গৈছিলোঁ টিপি লিংকৰ মডেম এটা কিনিছিলোঁ মোৰ শ্বৰ্ট ভিডিঅ'ত আছিলে এইটো তো সেইটো ল'লে 800 নে 700 ছামথিং লৈছিলে টোটেল মোৰ 6000 মান গৈছে আৰু ওপৰত এটা দাদা বহত থাকে তাৰ কাৰণে এটা পুৰণা মডেম আছিলে সেইটো তাত দি দিলোঁ এৰাউণ্ড 6000 ধৰক ঠিকে আছে আজিকালি ডাটা পেকবিলাকৰ যিটো কষ্ট হয় 1 মান্থৰ 300 এনেকুৱা ছামথিং আহে ডাটাও লিমিট থাকে এইটোতো কোনো লিমিট নাই 2000 GB আছে পাৰ মান্থ মানে আনলিমিটেডে কৰিব পাৰে 2000 GB কোনোদিনে শেষ নহয় আজি 3-4 মাহ মানে হ'ল মই ইউজ কৰা হায়েষ্ট 250 GB তাতকৈ ওপৰ যোৱাই নাই মই এনি টাইম অন হৈ থাকে তো মোৰ হিচাপত এইটোৱে মোৰ কাৰণে মানে প্ৰিফাৰেবল হয় কাৰণ আনলিমিটেড হয় আৰু 50 Mbps ছামথিং আহে তো মোৰ কাৰণে ঠিকে আছে মোৰ বাজেটটো কমি যায় আৰু স্পীডটো এটা ইনষ্টেণ্ট স্পীড থাকে পিংটো ভালে আছে 8-9 তাতকৈ তলতে থাকে তাৰ ওপৰত নাথাকে গতিকে কোনোবা যদি গেমিং কৰিব বিচাৰে গেমিঙৰ কাৰণেও এইটো কোনো অসুবিধা নাই আৰু BSNLৰ অলপ প্ৰব্লেম আছে BSNLৰ বাকীখিনি ছেমে থাকে কিন্তু ছাৰ্ভাৰৰ প্ৰব্লেম আনলিমিটেড ছাৰ্ভাৰৰ প্ৰব্লেম সিহঁতৰ মানে থাকেই উইকলি প্ৰব্লেম থাকিব গতিকে মোৰ হিচাপত এইটো ছাৰ্ভ ল'ব পাৰে ছাৰ্ভ মানে মডেমটো নিজৰ ওপৰত ডিপেণ্ড কৰে ৰেলৱায়াৰৰ ব্ৰডবেণ্ড কানেক্ট কৰি ল'ব পাৰে মানে সুবিধাজনক হ'ব One eternity later ডেলিভাৰী ল'ৰাটোৱে ফোন কৰিছে আহিছে বোলে তাকে চাওঁ কি আহিলে ন ফাইনেলি প্ৰডাক্টটো আহি গ'ল এইটোৱে আহিছে মইহে শুনাত পালোঁ গ্ৰ'চাৰী বুলি সি মানে কৈছিলে গ্ৰ'চাৰী প্ৰডাক্টবিলাক বহুত আহি আছে আপোনাৰতো অকণমান ৰেটকৈ দি আছোঁ সেইটো ক'লে ঠিক আছে আনবক্সিং কৰি দেখুৱাই আছোঁ A few inches later ঠিকে আছে এটা দুটা গান শুনি চালোঁ বাকী বেয়া পোৱা নাই এতিয়া যোনটো ভইচ আহিব ইয়াত কেমেৰাত ভিডিঅ'টোত ভইচটো এইটোৰ পৰাই আহিব ঠিক আছে 2-3 দিন ইউজ কৰোঁ তাৰপিছত ফিডবেকটো দিম আৰু অলপ কামো আছে কামটো কৰি আবেলি মানে ভিডিঅ'টো আপলোড কৰিম ঠিক আছে আজিলৈ তেন্তে থেংক ইউ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ